लाना लाना जागोन नाम खातना सार जों 96 आवनि फोरों मोननायमोन सारा थालांबाय नोंसोरनि दोङो बिनि थाखाय बिनिखायनो जों एकर्डखौ खालामदों मानसिफ्रा जोंखौ मिनिदो एकर्डआव मानो स्कुल प्रभिन्सियेलाइजखौ सोनांगोन दा नोंसोरनि जेंना जोंनि जेंना गथ'फोरनि जेंनाखौ नुनानैनो जों क्लसखौ सोदों मिथिबायना दा नंखायनो बारा सिन्था खालामनाङा गासैनियाबो जागोन दा बिदि मान खालामनांगोन सिन्था खालामनाङा जों दोङो ना नांगौबा आन्दलन खालामगोन सार 96 आवनि जागोन दे তো প্রায় 40 বছরে হব রিটায়ার কেতিয়া হ'ব রিটায়ার মাত্র 4 বছর আছে নাকি হয় আজিলৈকে চৰকাৰী হোৱা নাই আমাৰ স্কুলখন 1182 ষ্টাৰ্ট হোৱা তাৰপিছত আমাৰ স্কুলটো 13 চনতেই হৈ গৈছে হ্যাঁ আমাৰ মানে অলপ এই কাগজৰ কিবাটো ৰৈ গৈছে এটা কি আহ্বান দিব চৰকাৰক হ্যাঁ মই এতিয়া চৰকাৰৰ শিক্ষামন্ত্ৰী মহোদয়ৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে মোৰ সব ঠিক ঠাক আছে আমাৰ স্কুলখন এনেকা জায়গাত মানে চাৰিওফালে নদীৰে আগুৰা হ্যাঁ সৰু গাঁও মানে ল'ৰা ছোৱালীবিলাক ক'তো যাব নোৱাৰে আৰু ইমান দিনে আমি মানে ৰেগুলাৰ ক্লাছ কৰি আছোঁ কিয় আমাৰ স্কুলখন বাদ পৰি গ'ল আপোনালোকৰ স্কুলটো ভৰাই দিব লাগে চৰকাৰে আমাৰ স্কুলখন অতি সোনকালে মানে প্ৰভিন্সিয়েলাইজ হ'বই লাগে আমাৰ বেষ্টৰ যিবিলাক হৈছে আমাৰো হ'ব লাগে থেংক ইউ আমার স্কুলে মানে আগর 9 বছর আসিল আর কি এতিয়া মানে এই প্রভিন্সিয়ালাইজ এখন আমার গোসাই কোকরাঝার ডিস্ট্রিক্টে আমার গোসাইগাঁও সাব ডিভিশন গোসাইগাঁও ব্লক স্কুল কি নাম স্কুলের নাম 1 নং ফুলবাড়ি কুচুগাঁও না গোসাইগাঁও ব্লক গোসাইগাঁও আপনার কি নাম নন্দেশ্বর বসুমতী আমি এসএসসি সেক্রেটারি এটা দুখৰ বিষয় হল আর কি মোর কেনেকুৱা থাকলো আপু ভৰাই দিব লাগে একো ভৰাই দিব লাগে আচ্ছা মই প্ৰথমতে কংগ্ৰেচুলেশ্যন জনাইছোঁ যি বিদ্যালয় LP ME হাই স্কুল হায়াৰ ছেকেণ্ডাৰী কলেজ প্ৰভিন্সিয়েলাইজ হ'ল মই তেখেতসকললৈ কংগ্ৰেচুলেশ্যন জনাইছোঁ আৰু সঁচাকৈ অতি মানে এটা চেণ্টিমেণ্টেল বিষয় হয় আজি আমি যিটো ইয়াত এপইণ্টমেণ্ট ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ চাৰ্টিফিকেট ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ এপইণ্টমেণ্টৰ কাৰণে ইয়াত আমি যিটো দেখিবলৈ পালোঁ কিছুমান শিক্ষক আছে যাৰ চাকৰি মানে মাত্ৰ এমাহ আছে কিছুমান শিক্ষক আছে যাৰ চাকৰি মাত্ৰ 3 মাহ আছে তো ইয়াৰ লগতে আৰু কিছুমান এনেকাও কেছ ওলাল যে এমাহ আগত যিজনে শিক্ষক আছিলে তেখেতে ঢুকালে আৰু এতিয়া তেখেতৰ এপইণ্টমেণ্টটো আহিছে তেনেকুৱা পৰিয়ালবৰ্গ আমি পাইছোঁ গতিকে অসমৰ যিটো শিক্ষা সমস্যা এইটো অতি জটিল এটা ৰূপ ধাৰণ কৰিছে তথাপিতো মই শিক্ষামন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ কি এই যে এপইণ্টমেণ্ট প্ৰক্ৰিয়া বা প্ৰভিন্সিয়েলাইজ প্ৰক্ৰিয়াটো যে আগবঢ়াই লৈ গ'ল ইয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু যিসকলে পাইছে মই কংগ্ৰেচুলেশ্যন জনাইছোঁ যে তেখেতসকলে মানৱ সেৱা কৰি আছে শিক্ষাদান কৰি আছে ভেঞ্চাৰ স্কুলৰ ডাঙৰ এটা অৰিহণা আছে অসমত শিক্ষাৰ যিটো হাৰ আজি যিটো আমি শিক্ষাৰ হাৰ পাবলৈ সক্ষম হৈছোঁ ইয়াত ভেঞ্চাৰ স্কুল ভেঞ্চাৰ কলেজৰ এটা ডাঙৰ এটা অৰিহণা আছে তো ইয়াৰ কাৰণে চৰকাৰৰ যিটো পলিচি এই পলিচিটো সংশোধন কৰি হ'লেও বাকীখিনি থকা বিদ্যালয় আমাৰ বিটিআৰ অঞ্চলত প্ৰায় 1300 বিদ্যালয় আছে আৰু এতিয়াও LP ME হাই স্কুল কলেজ লৈ পেলাই এইখিনি বিদ্যালয় মহাবিদ্যালয়খিনি অতি শীঘ্ৰে প্ৰভিন্সিয়েলাইজ কৰিব লাগিব এই কাৰণে অসমৰ শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক মই আহ্বান জনাইছোঁ আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াই মোক জনাইছে যে অহা 15 তাৰিখৰ ভিতৰত আৰু কিছুমান গাইডলাইন ওলাব যাৰ দ্বাৰা কিছুমান ৰৈ যোৱা স্কুলবিলাক ড্ৰপ পোষ্টবিলাক প্ৰভিন্সিয়েলাইজ কৰিব পাৰিব ইয়াৰ কাৰণে তেখেতসকলে এই পদক্ষেপটো ল'ব আমাৰ তৰফৰ পৰা মই ক'ব বিচাৰিছোঁ যোৱা 27 জানুৱাৰী 2020 চনত আমাৰ বিটিআৰ চুক্তি হৈছিলে আৰু বিটিআৰ চুক্তিৰ 4.3 দফা মতে যিখিনি আমাৰ ইয়াত বড়ো মিডিয়াম অসমীয়া মিডিয়াম বিদ্যালয়বিলাক আছে মাতৃভাষা মিডিয়ামৰ বিদ্যালয়বিলাক আছে সকলো বিদ্যালয় স্পেচিয়েল কনচিডাৰেশ্যনত প্ৰভিন্সিয়েলাইজ হ'ব লাগে য'ত ষ্টুডেণ্ট আছে
য'ত নেকি আমাৰ RTৰ নৰ্মছ মতে ফিল আপ কৰে কি 1 কিলোমিটাৰ দূৰত আছে স্কুলবিলাক LP স্কুলবিলাক 3 কিলোমিটাৰ দূৰত ME স্কুল আছে 5 কিলোমিটাৰত হাই স্কুল আছে এইবিলাক যিটো নৰ্মছবিলাক ফিল আপ কৰে সেই বিদ্যালয়বিলাকো অতি শীঘ্ৰে প্ৰভিঞ্চিয়েলাইজ কৰা হ'ব আৰু ইয়াৰ কাৰণে ইতিমধ্যে হাই পাৱাৰ কমিটি গঠন কৰা হৈছে আৰু সেই হাই পাৱাৰ কমিটি ইয়াৰ প্ৰচিডিউৰবিলাক চাই আছে সিলেকশ্যন প্ৰচিডিউৰবিলাক তেখেতসকলে ফ'ল' কৰি আছে মই আশা কৰোঁ কেইদিনমানৰ ভিতৰতে বা কেইমাহমানৰ ভিতৰতে বাকীখিনি স্কুলৰ সমস্যাও সমাধান হ'ব মই চৰকাৰক এতিয়াই সেইটোৱে আমি আহ্বান জনাব বিচাৰিছোঁ যে এইটো অতি শীঘ্ৰে চাই পেলাই আমাৰ স্কুলটো জলদি ৰিভেৰিফিকেশ্যন কৰে না কি কৰে সেইটো ৰিফাইন কৰি পেলাই আমাৰ স্কুলটো অতি শীঘ্ৰে 20 তাৰিখৰ ফেব্ৰুৱাৰীৰ আগে আগে আমাক এইটো এপইণ্টমেণ্টটো পাব লাগে এইটো আমি অনুৰোধ কৰিছোঁ থেংক ইউ আপুনি কেতিয়া জইন কৰিছিলে ভেঞ্চাৰ হিচাপে ভেঞ্চাৰ হিচাপে আপোনাৰ এই 1990 চনৰ 5 ছেপ্টেম্বৰ আজি চৰকাৰী হ'ল ঠিক আছে লানা बिनिखायनो जों एकर्डखौ खालामदो मानसिफ्रा जोंखौ मिनिदो एकर्डआव मानो स्कुल प्रभिन्सियेलाइजखौ सोनांगोन होननानै दा नोंसोरनि जेंना जोंनि जेंना गथ'फोरनि जेंनाखौ नुनानैनो जों क्लसखौ सोदों मिथिबायना दा नंखायनो बारा सिन्था खालामनाङा गासैनियाबो जागोन बिदि मान खालामनांगोन जों दोङो ना नांगौबा आन्दलन खालामगोन जागोन दे এই মুহূৰ্তত মহম্মদ সাফৰুদ্দিন মিয়া বগৰীবাৰী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল তেখেতকো মই মঞ্চত আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ আমাৰ জানিকলাল নাৰ্জাৰী বডফা UN ব্ৰহ্ম কলেজ দতমা তেখেতকো মই মঞ্চত আহিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ আৰু ছাৰৰ পৰা নিযুক্তি পত্ৰ গ্ৰহণ কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ বিনা বেতনে কাম কৰি আছিলে গতিকে আজিৰ পৰা হয়তো আপোনালোকৰ এটলিষ্ট টিউটৰ হ'লেও ফুল স্কেল নাপালেও আপোনালোকে ৰিচিভ কৰিব গতিকে সকলোকে আপোনালোকে সকলোৱে যেন হাত চাপৰি গতিকে ছাৰক অনুৰোধ জনাইছোঁ নিযুক্তি পত্ৰ বিতৰণ কৰাৰ কাৰণে মহম্মদ আফিয়াল আলী মিলনজ্যোতি হাইস্কুল চিৰাজলগাঁও তেখেতকো মই মঞ্চত আহিবৰ কাৰণে সুৰজিৎ ব্ৰহ্ম জনপ্ৰিয় হাইস্কুল বাক্সা তেখেতকো অনুৰোধ জনাইছোঁ মঞ্চত আহিবৰ কাৰণে অনুপমা কাকতি ধনশ্ৰী ME স্কুল অনুপমা কাকতি ৰূপৰেখা শৰ্মা চন্দ্ৰ হাজং কলাগুৰু বিষ্ণু ৰাভা ডিগ্ৰী কলেজ ওৰাং